কেকৰ ওপৰত নামটো লিখি আছোঁ। এয়া লিখা হৈ গ'ল সুকন্যা। হেপী বাৰ্থডে টু ইউ। নমস্কাৰ বন্ধুসকল, মই প্ৰফুল্ল কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ দ্য ৱৰ্ল্ড নেচাৰেল বিউটি চেনেলটিলৈ। আজি আপুনি দেখা পাইছে এয়া আমাৰ মৰমৰ মাইনা সুকন্যা মুনুৰ আজি বাৰ্থডে মানে আমাৰ সুকন্যা মুনুৰ আজি বাৰ্থডে। আজি আগষ্ট মাহৰ 6 তাৰিখ 2021। তো জীৱনৰ প্ৰথমটো উপজা দিন পালন কৰিম, গতিকে ভিডিঅ'টো চাই থাকিব। তো এতিয়া যাম আমি কেকটো আনিবলৈ। তেল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱাৰ আগতে গাড়ীখনক কিবা অলপ খুৱাই লওঁ ৰ'ব, নহ'লে বাটত কিবা এটা গণ্ডগোল হৈ গ'লে দিগদাৰ হৈ যাব নহয়। ভৰাই লৈ দিলোঁ আধা লিটাৰ। আমি আহি পালোঁ দৰং জিলাৰ ঐতিহাসিক খতৰা সত্ৰৰ সন্মুখ, আৰু অলপ গ'লে আমি পাই যাম আৰু এয়া আহি পালোঁ আমি ৰাজধানী সুইটছ এণ্ড বেকাৰী, আৰু ইয়াতে কেকটো বনাব দিছোঁ। এইটোৱেই হৈছে কেকটো, আৰু ইয়াতে কেৱল মাত্ৰ নামটো লিখিব আছে। নামটো লিখিলে লৈ যাওঁ আৰু জীৱনৰ প্ৰথম উপজা দিন, গতিকে ইয়াতে লিখিছোঁ ফাৰ্ষ্ট হেপী বাৰ্থডে টু সুকন্যা। আৰু এয়া হৈ গ'ল নাম লিখা ফাৰ্ষ্ট হেপী বাৰ্থডে টু সুকন্যা। এতিয়া পেকেজিং কৰি লৈ ল'লোঁ আৰু এতিয়া ঘৰলৈ যাওঁ। ইফালে ৰন্ধা বঢ়াৰ কাম আগবাঢ়ি আছে। কি বনাইছে বাৰু? ঘুগুনি বনাই আছে, ঘুগুনি বনাই আছে। ইফালে এয়া পুৰি বনাই আছে, আৰু পুৰি চব্জি লগত থাকিব পায়স, নানে আইটেম। বৰ্তমান আমি কেকটো ৰেডি কৰি আছোঁ, আৰু অকণমান সময় পিছত আমি কেকটো কাটি দিম আৰু বাছি।
এতিয়া আমাৰ বাৰ্থডে পাৰ্টি সমাপ্ত হ'ল আৰু এইখিনি চাফা চুফা কৰিব লাগিব আৰু ভাগৰো লাগিছে মানে ল'ৰা কেইজন থাকোঁতে গোটেইখিনি ভাঙি চিঙি সামৰি থৈ দিওঁ নহ'লে কাইলৈ অকলে কৰিব লাগিব ন বাই বাই কোৱা তোমাৰ টোপনি লাগিছে ন টোপনি লাগিছে মানুহ পেণ্ডেল ভাঙি আমাৰ বস্তু বাহিনী সামৰি থোৱা হৈ গ'ল কাইলৈ টেণ্টত গৈ এইখিনি গতাই থৈ আহিব লাগিব আমাৰ সুকন্যা ধুনুই 2 বছৰত ভৰি দিলে আজিৰ পৰা গতিকে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ তাই যেন ভালে কুশলে থাকে ঈশ্বৰৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যদিহে ভাল পালে লাইক কৰিব কমেণ্ট কৰি জনাব আৰু যদি নতুনকৈ আহিছে চেনেলত তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটি আৰু সকলোৱে কুশলে থাকক মংগলে থাকক দেশৰ পৰা মহামাৰী নাইকিয়া হওক তাকে কামনা কৰিছোঁ বাই বাই